নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ব্লগটো কৰাৰ মেইন কাৰণটো হৈছে যে আজি দুলীয়াজান কলেজত প্ৰতিষ্ঠা দিৱস পতা হৈছে আৰু আমি তাত দিহানাম পৰিৱেশন কৰিবলৈ যাম আৰু দিহানামৰ পাছতে হ'ব ভাওনা প্ৰদৰ্শন আৰু ভাওনা নাটভাগী হৈছে হৰিচন্দ্ৰ উপাখ্যান আশা কৰোঁ আপোনালোকক দেখাবলৈ পাৰিম চেষ্টা কৰিম সেইবাবে ব্লগটো বনোৱা হৈছে আৰু কি পাৰো কি নোৱাৰো গম পোৱা নাই এতিয়ালৈকে কিন্তু ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেখাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ ভাল পাব আপোনালোকে ঠিক আছে হাই বৰ্তমান আমি এতিয়া কলেজলৈ গৈ আছোঁ ব্লগটো ট্ৰাই কণ্টিনিউ কৰিছে দেই গাইজ কলেজলৈ গৈ আছোঁ খোজকাঢ়ি বহুত জোৰ গৰম লাগিছে কিন্তু উপায় নাই এতিয়া গৈ আছোঁ এতিয়া অলপ দেৰি পিছত আমি দিহানাম প্ৰদৰ্শন কৰিম সেয়াই আৰু কিবা ক'বা তুমি একো নকওঁ গৈ লওঁ দেই গাইজ বহুত বাই বাই এয়াৰ আমাৰ প্ৰাণী সোপা দিহানাম বল হাই সস্মিছ হাই হাই এইটো এই সোপা কেমেৰাটো বহুত হেৰি হৈ গৈছে দে আমি দিহানাম গাব আহিছোঁ নমস্কাৰ মোৰ নাম পম্পী গগৈ এতিয়া কোৱা এতিয়া পিছফালে আছে ছাগলী এজনী ছাগলী তাই দেই তাইৰ নামটো ছাগলী এয়া হৈছে মুনু আমি হৈছে বেষ্ট ফ্ৰেণ্ড অ'কে বেষ্ট ফ্ৰেণ্ড এইকেইটা মোটাই দুজনী মেকি এইফালে চা এখন কলেজত মই এতিয়ালৈকে নাম মানে মই ওলালো মই নপঢ়ো ন এতিয়া তো এতিয়া যোনে মানে আনিছে সি আমাক মানে অঁ সেইটো আমাক খুৱাব লাগে মোৰ কথা কওঁ মই কালচাৰ ছেকেণ্ডেৰী তইতো আমাক খুৱাব লাগিছিলে কলেজৰ কৰো নাজানো তাই কলেজৰ কটো নাজানে আমি ওলোৱা ষ্টুডেণ্ট তাই কলেজৰ কটো নাজানে তাই সেইটো নিজৰ ভুল দেই তাইটো নিজৰ ভুল এতিয়া কি ক'ম কলেজৰ কটো নাজানে কিন্তু ইউথ ফেষ্টিভেল যায় আকৌ এতিয়া সেইটো কাৰণে আমাক এই খুৱাব হয় এই এতিয়া আকৌ আগতো পঢ়া ইচ ৰাম দলৰ প্ৰতি যেতিয়া দলটোৰ প্ৰতি আমাক এতিয়া যি মন যায় তাকে খাব লাগিব আমি এতিয়া আহিছিলো কলে আহিছিলো আমি নহ'ল তাৰমানে হেল্ল' নাই হোৱা হ'ব
ব্লগটো ভাতখিনি শেষ হ'বলৈ হ'ল, ব্লগটো কণ্টিনিউ কৰিব পাহৰিয়ে থাকিলোঁ। তথাপিতো ৰজাৰ ৰাষ্ট্ৰীয় ধৰ্ম কদাপিতো নহব ক্ষয়। ৰবা ৰবা ৰমণীক নাজানো কি ঘটে ৰজাৰ কবালে। বহু দূৰত বিশ্বামিত্ৰ ঋষিৰ আশ্ৰম। হে প্ৰভু দয়াময়, ৰক্ষা কৰা মহাৰাজকে বিপদৰ কালত, ৰক্ষা কৰা মহাৰাজকে বিপদৰ কালত। মহাৰাজ 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 বিশ্বামিত্ৰৰ নামৰ মহিমা দুপুকল অতল কম্পালৈ। জীৱন মহাপাপে কৰিলে শ্ৰীবিদ্যাৰ বন্ধন মোচন। বিদ্যাৰ বন্ধন পুত্ৰ কন্যা সমতা কাৰো ভেদ নাই কামেৰী। সমর সিংহ রাজাত্মকে আত্মীলোকে ওরস তার ক্ষমা নাই। কত আছে সমর সিংহ? পিতা, মোৰ স্বামী সিংহাসনৰ অভিলাষী নহয় পিতা। অভিলাষী মইহে। কদাপিতো নকওঁ মই স্বামীৰ বতৰা। পুনৰবাৰ তোমাক কৰো সাৱধান, নোৱাৰিবা বন্দী কৰিব মোৰ স্বামী দেৱতা। তাৰ পৰিৱৰ্তে বন্দী হবা তুমি নিজ কন্যাৰ হাতে।
হৈছে ডে 2 আৰু আমাৰ ব্লগটো এণ্ড কৰা নহ'ল বাবে আজি ছেকেণ্ড দিনাখন কৰিছোঁ সকলোৱে চাব বুলি আশা থাকিল ব্লগটো আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কেনে পালে সেইটোও জনাবলৈ নাপাহৰিব বাই